জিও জিও উঠা আকৌ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। তো আজি হৈছে শনিবাৰ আৰু আজি বতৰটো খুব ধুনীয়াই কৰিছে, ৰ'দ দিছে আৰু এফালে মই ডাইৰেক্ট ৰুটি বনাবলৈ আহি গ'লোঁ। তো জিও উঠা নাই এতিয়া, ৰুটিখিনি পটাপট বনাই লওঁ। এফালে টেৱা পাতি দিছোঁ। তো পিছত আপোনালোকক লগ পাম। আৰু এতিয়া ভাবিলোঁ পনীৰ চব্জি বনাওঁ। পনীৰখিনি এইদৰে ফ্ৰাই কৰি লৈছোঁ, অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিছোঁ। তাৰপৰা এয়া কেইডোখৰমান ফ্ৰাই হ'ল বাৰু। আৰু এইখিনি মটৰ, আলু আৰু এইখিনি হ'ল বিলাহী, পিঁয়াজ, নহৰু, আদা, জলকীয়া এইদৰে পেষ্ট বনাই লৈছোঁ মিক্সিত। সেইখিনি দি বনাম আৰু একেবাৰে সাধাৰণভাৱে বনাইছোঁ, সকলোৱে জানেই। আৰু এইদৰে পনীৰখিনি ফ্ৰাই কৰি লওঁ। এতিয়া আলু আৰু মটৰখিনি ফ্ৰাই কৰি লওঁ। গোটেইখিনি একেবাৰে ঢালি পেলাই অকণমান ফ্ৰাই কৰি লওঁ। অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিলেই হ'ল আৰু। আৰু ইয়াত অকণমান মই দি দিম নিমখ। আপোনালোকে নিমখ নিদিয়াকৈও ফ্ৰাই কৰিব পাৰে। মই অকণমান আৰু মটৰখিনি নিমখ অকণমান সোমাই যাবৰ কাৰণে এতিয়া দিছোঁ, তেতিয়া খাবলৈও ভাল হয়। হ'ব এতিয়া বোলে। এইখিনি এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰোঁ। আৰু ফ্ৰাই কৰা হৈ গৈছে আৰু এইখিনি এতিয়া মই টুকি ল'ম। এখন কাঁহীত এইদৰে ৰাখি লৈছোঁ। এইখিনি অকণমান ৰঙচুৱা হ'ল আৰু এতিয়া মই তেলখিনি আছিলে যে, তেলখিনিত এতিয়া মই এই পেষ্টটো দি দিম। আৰু এই পেষ্টটো তেলটো ওলোৱালৈকে অকণমান এইদৰে ফ্ৰাই কৰিম, যাতে মছলাখিনি ভালদৰে কেঁচা গোন্ধটো গুচি যায় আৰু তেলখিনি বিৰিঙি উঠিব ছাইডে ছাইডে, তেতিয়া গম পাম যে হৈ গ'ল। এইদৰে ফ্ৰাই কৰি লওঁ। আৰু এইখিনি ফ্ৰাই কৰা হৈছেগৈ আৰু। তো ইয়াতে মই ব্যৱহাৰ কৰিম এতিয়া মছলা। আৰু মছলা হিচাপে মই ইয়াত দিছোঁ কাশ্মীৰী মিৰ্চ, এইটো ৰঙৰ কাৰণে আৰু তেতিয়া কালাৰটো অলপ ধুনীয়া হয়। তো নিদিলেও কোনো কথা নাই, কালাৰৰ কাৰণে এইটো ব্যৱহাৰ কৰিছোঁ। আৰু দিছোঁ এভাৰেষ্টৰ, এইটো পনীৰ মছলা নাই, সেইবাবে মিট মছলাটোকে দি দিছোঁ। আৰু আপোনালোকে পনীৰ মছলা ব্যৱহাৰ কৰিব, পনীৰ মছলা ব্যৱহাৰ কৰিলে বেছি ধুনীয়া হ'ব। তো মিট মছলা দিছোঁ, তথাপিও ভালেই হৈছিলে আৰু। এইকেইটাই মছলা দিছোঁ আৰু অকণমান দিম ইয়াত হালধি আৰু নিমখ, তাতকৈ আৰু একো নিদিওঁ। এয়া হালধি অকণমান দি দিওঁ। এইখিনি ভালদৰে ফ্ৰাই হৈ গৈছেগৈ। এতিয়া দি দিম মই ইয়াত অকণমান নিমখ, সোৱাদ অনুসৰি দিছোঁ। আৰু এতিয়া মই ইয়াত দি দিম এইখিনি অলপ ফ্ৰাই কৰি লোৱা মটৰ আৰু আলুখিনি। অকণমান মই হেতাৰে মিলাই ল'ম। সাধাৰণভাৱে বনোৱা আৰু ৰেচিপি। আৰু অকণমান মিক্সিত পানী আখালি পেলাই ইয়াত দি দিম।
যোনখিনি মছলা ইয়াত পিচিছিলোঁ যে তাৰ পানীখিনি আৰু আলুখিনি সিজালৈকে অলপ এতিয়া আৰু ৰ'ব লাগিব অকণমান পানী দি আৰু আলুখিনি সিজিব লাগিব বেছি সিজা নাছিলে ফ্ৰাই কৰোঁতে তো অকণমান পানী দি ইয়াক সিজাম এয়া অলপ পানী দি দিলোঁ বেছি টাইম নালাগে পটককৈ হৈ যায় এয়া সিজিলেই আৰু এতিয়া দি দিম মই পনীৰখিনি এইখিনি দুজন মানুহৰ কাৰণে আমাৰ জীৱে বাৰু ইমান নাখায় আৰু এতিয়া দি দিম ইয়াত কাটি লোৱা ধনিয়া এতিয়া যিহেতু ধনিয়াৰ বতৰ সেইবাবে ধনিয়া আৰু পূৰা দি খাই আছোঁ সকলোতে ধনিয়া দি দিওঁ দাইলত দি পেলাই মোৰ ভাল লাগে বাৰু ধনিয়া গোন্ধটো ইমান ধুনীয়া আহে আৰু এয়া আমাৰ পনীৰ গ্ৰেভি ৰেডি এতিয়া অকণমান উতল অহালৈকে হৈ যাব আৰু বাকী সকলো সিজিলেই এয়া ফাইনেল লুক হৈ গ'ল আৰু এতিয়া ভাতটো খাই লওঁ দেই এয়া আমাৰ জিউ ভাত এতিয়া ভাত খাই আপোনালোকক লগ পাম আৰু এতিয়া বাজিলে 3:45 আৰু আমাৰ পিছফালে আহিলোঁ বাংলাটোলৈ আমাৰ জীৱে সদায় ইয়াৰ পৰা ট্ৰেইন চাবলৈ আহে মানে ষ্টেশ্যনটো এই বাংলাটোৰ পৰা পূৰা ধুনীয়াকৈ দেখি পায় মাঘেৰিটা ষ্টেশ্যনটো তো আমাৰ পিছফালেই আছে আৰু ট্ৰেইনৰ মাত শুনিলেই আমাৰ জীও একদম দৌৰ মাৰে আৰু ট্ৰেইন চাবলৈ তো মোকো লগত লৈ আহে প্ৰায় কেতিয়াবা দেউতাক আহে কেতিয়াবা মই তো সেয়া আৰু ট্ৰেইনখন অকণমান আপোনালোকক দেখাইছোঁ বাৰু এই পোনে পোনে সেইটোৱেই ষ্টেশ্যন আৰু তো ইয়াৰ পৰা ট্ৰেইন চাই আৰু ইণ্টাৰচিটি এতিয়া লিডুৰ পৰা গুৱাহাটীলৈ গৈছে সেইখনে তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এতিয়ালৈকে যদি চেনেলটো লাইক কৰা নাই ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব নকৰে আৰু আৰু সেয়াই সেইবাবে আৰু কি বনাইছোঁ আপোনালোকক অকণমানকৈ দেখালোঁ ভিডিঅ'টো যদি ভাল লাগে শেষলৈকে চাব আৰু এটা লাইক কৰিব আৰু কমেণ্ট কৰিব ঠিক আছে ফ্ৰেণ্ড চাই থাকিব মেৰেজ ডে'টো ঘৰতে পাতিছোঁহি ঘৰতে আৰু অলপ খানা চানা বনাইছোঁ চবেই মিলি পেলাই খাম ভণ্টি আহিছে ভনী জোৱাই আহিছে খুৰা খুৰী তাৰপিছত ভাইটি সেইদৰে আৰু খোৱা হ'ব তো চাই থাকিব
এইটো কি বনাইছা? চাটনি, মাছৰ? মাছৰ চাটনি। এইফালে মায়ে বনাই আছে মাছৰ তৰকাৰী, বিলাহী আলু আৰু মটৰ দি পেলাই, আৰু এয়া ফ্ৰাই মাছ, এইখিনি তৰকাৰীত দিয়াৰ কাৰণে ফ্ৰাই কৰি লোৱা হৈছে। আৰু আছা তুমি, আৰু মই বনাই আছোঁ এফালে মাংস, তো লোকেল চিকেন। তো এয়াই আৰু আজি খানাটো এইদৰে খোৱা হ'ব। তো আজিলৈ আহিছোঁ তেতিয়াহ'লে, আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তো ঠিক আছে ফ্ৰেণ্ড, অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আপোনাক লগ পাম। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।